নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল অভিজ্ঞা অসমলৈ স্বাগতম জনালো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন বিষয়ৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক জনাম কিদৰে মোবাইলতে DSLRৰ দৰে আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব। বিশেষকৈ ইউটিউবাৰ সকলৰ বাবে আজিৰ ভিডিঅ'টো অতিকৈ প্ৰয়োজনীয় হ'ব। আপোনালোকে কিদৰে DSLR নোহোৱাকৈ আপোনাৰ নিজৰ স্মাৰ্টফোনটোৰ জৰিয়তে সুন্দৰ DSLRৰ দৰে সুন্দৰভাৱে ভিডিঅ' ৰেকৰ্ডিং কেনেদৰে কৰিব পাৰিব আজি সেই বিষয়ে আপোনালোকক মই জনাম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। DSLRৰ দৰে যদি আপুনি ফটো তুলিব বিচাৰে আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে নাইবা আপুনি যদি ভিডিঅ' ৰেকৰ্ডিং কৰিব বিচাৰে, বিশেষকৈ মই আজি ভিডিঅ' ৰেকৰ্ডিং কৰাৰ কথাই ক'ম। তাৰ বাবে আপুনি কি কৰিব লাগিব, প্ৰথমে আপুনি গুগল প্লে ষ্ট'ৰলৈ যাব লাগিব আৰু গুগল প্লে ষ্ট'ৰত গৈ আপুনি দুটা এপ্লিকেশ্যনৰ বিষয়ে মই ক'ম। সেই দুটা এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। এপ্লিকেশ্যনকেইটা কেনেদৰে ডাউনলোড কৰিব আৰু সেই এপ্লিকেশ্যনকেইটাত কি আপোনালোকে সুযোগ সুবিধা লাভ কৰিব সেই বিষয়ে মই ডিটেইলছ আপোনালোকক জনাম। গতিকে আহকচোন মই প্ৰথমে গুগল প্লে ষ্ট'ৰৰ পৰা এই এপ্লিকেশ্যনকেইটা ডাউনলোড কৰাৰ প্ৰক্ৰিয়াটো আপোনালোকক দেখাই লওঁ আৰু কেনেদৰে সেইকেইটা আপোনালোকে ছেটিংছটো মিলাই ল'ব আৰু সেই ছেটিংছটো মিলাই লৈ আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব, মই সেই বিষয়ে আপোনালোকক দেখুৱাওঁ। আহক প্ৰথমে আপোনালোকে গুগল প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। মই দেখাম আপোনালোকক গুগল প্লে ষ্ট'ৰটো কিদৰে আপোনালোকে অ'পেন কৰি লওক। এইদৰে আপোনালোকে প্লে ষ্ট'ৰ অ'পেন কৰি লওক। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব অ'পেন কেমেৰা। এইধৰণে আপোনালোকে অ'পেন কেমেৰা চাৰ্চ কৰিব। মই ইয়াত চাৰ্চ কৰি থোৱা আছে, সেইবাবে ইয়াত দেখাইছে অ'পেন কেমেৰা। এইধৰণে আপোনালোকে চাৰ্চ কৰিব। মই ইয়াত ইনষ্টল কৰি থৈছোঁ অ'পেন কেমেৰা। গতিকে এই অ'পেন কেমেৰাটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত তাক আপোনালোকে অ'পেন কৰিলে দেখা পাব ইয়াত কেইটামান ছেটিংছ আছে। সেই ছেটিংছকেইটা আপোনালোকে এইধৰণে মিলাই ল'ব। মই আপোনালোকক দেখাইছোঁ। ইয়াত প্ৰথমতে আপোনালোকে এইধৰণে স্ক্ৰীনটো দেখা পাব। ইয়াত আপোনালোকে প্লাছ মাইনাছৰ চিনটোত আপোনালোকে ক্লিক কৰি পেলাই ইয়াত এক্সপ'জাৰ কম্পেনচেশ্যন বুলি যিটো আছে ইয়াত আপোনালোকে ব্ৰাইটনেছ এইদৰে বঢ়াব পাৰিব বা ব্ৰাইটনেছ কমাব পাৰিব। তাৰপিছত আপোনালোকে এইধৰণে লক কৰি থ'ব পাৰিব ব্ৰাইটনেছ। এইধৰণে আপোনালোকে ব্ৰাইটনেছ লক কৰি পেলাই ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব। তাৰপিছত দ্বিতীয় অপশ্যনটোলৈ আমি আহিছোঁ। ইয়াত আপোনালোকে ভিডিঅ' ৰিজলিউশ্যন মিলাই ল'ব লাগিব। ভিডিঅ' ৰিজলিউশ্যন এইধৰণে আপোনালোকে মিলাই ল'ব। তাৰপিছত হোৱাইট বেলেঞ্চ এইধৰণে অটো আছে, ৱাৰ্ম, ডে লাইট, ক্লাউডি, টুইলাইট, শ্বেড এইধৰণে আছে। মুড আপোনালোকে হোৱাইট বেলেঞ্চ এইদৰে অটো ৰাখিব। অটো ৰখাৰ পিছত আপোনালোকে চিন মুডত যাব। চিন মুডো আপোনালোকে দেখিব। লেণ্ডস্কেপ যদি কৰে লেণ্ডস্কেপ মুড আহিব, নাইট কৰিলে নাইট মুড দেখা পাব। এইটো আপোনালোকে অটো কৰি ৰাখিব। তাৰপিছত আপোনালোকে ছেটিংছত যাব। বিশেষকৈ এইটো অতি প্ৰয়োজনীয় ছেটিংছ। যদি আপোনালোকে আপোনালোকৰ ভিডিঅ' ৰেকৰ্ডিং কৰিব খোজে আৰু সেই ভিডিঅ' যদি আপুনি এক্সটাৰ্নেল মাইক ইউজ কৰিব খোজে, এক্সটাৰ্নেল মাইকৰ জৰিয়তে আপুনি যদি ৰেকৰ্ডিং কৰিব খোজে, কি হয় আমাৰ জেনেৰেল যিবিলাক আমাৰ কেমেৰা থাকে মোবাইলত, যিবিলাক কেমেৰা ডিফল্ট কেমেৰাবিলাক আহে, সেই কেমেৰাবিলাকত আপোনালোকে এক্সটাৰ্নেল মাইক লগালে তেতিয়া আপোনালোকৰ ছাপোৰ্ট নকৰে। সেইবাবে আপুনি এই অ'পেন কেমেৰা যিটো এপ্লিকেশ্যন আছে, এই অ'পেন কেমেৰা এপ্লিকেশ্যনত আপুনি এক্সটাৰ্নেল মাইক ছেটিংছ আপুনি কৰি ল'ব পাৰিব। আপোনালোকে চাওক, ইয়াত দেখুৱাইছোঁ মই। ভিডিঅ' ছেটিংছত যাব। ভিডিঅ' ছেটিংছত যোৱাৰ লগে লগে আপোনালোকে ভিডিঅ' ৰিজলিউশ্যনটো এইদৰে মিলাই ল'ব। ইয়াত আপোনালোকে HD ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব, হাইষ্ট ফুল HD কৰিব পাৰিব, 4K ভিডিঅ' আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব। এইটো এইদৰে ছেটিং কৰি ল'ব। ভিডিঅ' ষ্টেবিলাইজেশ্যনটো আপোনালোকে এইদৰে অন কৰি ৰাখিব। তেতিয়া আপোনালোকৰ ভিডিঅ'ৰ যিটো কঁপনি যদি থাকে সেই কঁপনিটো কম কৰিব। ভিডিঅ' ফ্ৰেম ৰেট এইদৰে পাব। ইয়াত আপোনালোকে ভিডিঅ' ফ্ৰেম ৰেটো ডিফল্ট কৰি ৰাখিব। ইয়াত আপোনালোকে এই ৰেকৰ্ড অডিঅ' যিটো অপশ্যন তাত আপোনালোকে ক্লিক কৰি এইটো অন কৰি ৰাখিব আৰু অডিঅ' চ'ৰ্চ বুলি যিটো অপশ্যন দেখা পাব, এই অপশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াত আপোনালোকে অডিঅ' চ'ৰ্চ এক্সটাৰ্নেল মাইকত আপোনালোকে ক্লিক কৰি যদি লয়, মই দেখাইছোঁ যিটো অডিঅ' চ'ৰ্চত আপোনালোকে এক্সটাৰ্নেল মাইক যদি আপোনালোকে এইটো কৰি লয়, তেতিয়াহ'লে আপোনালোকে মাইকৰ জৰিয়তে সুন্দৰভাৱে ৰেকৰ্ডিং কৰিব পাৰিব। এইধৰণে আপোনালোকে ছেটিংছ কৰি ল'ব আৰু এই ছেটিংছৰ জৰিয়তে আপোনালোকে সুন্দৰভাৱে DSLRৰ দৰে এনেধৰণে আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব। ঠিক সেইদৰে আৰু এটা এপ্লিকেশ্যন আপোনালোকে গুগল প্লে ষ্ট'ৰত বিনামূল্যে পাব। মই সেই এপ্লিকেশ্যনটোৰ বিষয়ে আপোনালোকক জনাম। সেই এপ্লিকেশ্যনটো আপোনালোকে কেনেদৰে চাৰ্চ কৰিব চাওক। আপোনালোকে সেই এপ্লিকেশ্যনটো চাৰ্চ কৰিবৰ বাবে একেদৰে গুগল প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। তাত আপোনালোকে চাৰ্চ কৰিব চিনেমা FB5 লাইট। এইটো এটা বৰ সুন্দৰ
ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে বৰ এটা সুন্দৰ এপ্লিকেশ্যন তাক মই ৰেকৰ্ডিং কৰি থৈছোঁ আপোনালোকে মই ইনষ্টল কৰি থৈছোঁ আপোনালোকে ইনষ্টল কৰি ল'ব ইয়াক আপোনালোকে ওপেন কৰাৰ লগে লগে দেখা পাব এই ধৰণে দেখা পাব DSLR কেমেৰাৰ দৰে এই ধৰণে ইয়াত আপোনাৰ স্ক্ৰীন দেখা পাব সেটিংছটো আপোনালোকে মিলাই ল'ব সেটিংছ মিলাই লোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব এই ধৰণে সেটিংছ মিলাই ল'ব ষ্টৰেজ লোকেশ্যন মিলাই ল'ব লাগিব তাৰ পিছত ইয়াত যেটো অপচন আছে সেই অপচনখিনি মই আপোনালোকক দেখাইছোঁ ইয়াত বিশেষকৈ ভিডিঅ' সেটিংছত যাব ভিডিঅ' সেটিংছত আপোনালোকে ভিডিঅ' ৰিজলিউশ্যনটো মিলাই ল'ব ভিডিঅ' ৰিজলিউশ্যনটো মিলাই লোৱাৰ পিছত ইয়াতো ঠিক সেইদৰে আপোনালোকে এক্সটাৰ্নেল মাইক ইউজ কৰিব পাৰিব এক্সটাৰ্নেল মাইক সাপোৰ্ট কৰে ইয়াত সেই এক্সটাৰ্নেল মাইকটো আপোনালোকে অডিঅ' সোৰ্স ক্লিক কৰি পেলাই এক্সটাৰ্নেল মাইক এই ধৰণে অন কৰি ল'ব ইয়াত সম্পূৰ্ণ ঠিক DSLR কেমেৰাৰ দৰে সকলোখিনি সুবিধা আপোনালোকে ইয়াত পাব এটো এটা বৰ অতিকৈ সুন্দৰ বিশেষকৈ নতুন ইউটিউবাৰ সকলৰ কাৰণে যিসকলে তেওঁলোকৰ কেমেৰাৰ জৰিয়তে স্মাৰ্টফোনৰ জৰিয়তে কেমেৰা অবিহনে DSLR অবিহনে স্মাৰ্টফোনৰ জৰিয়তে কোনো ভিডিঅ' ৰেকৰ্ডিং কৰিব খোজে এই ধৰণৰ এপ্লিকেশ্যনৰ সহায়ত এই দুটা এপ্লিকেশ্যনৰ সহায়ত সুন্দৰভাৱে ৰেকৰ্ডিং কৰিব পাৰিব বন্ধুসকল তেতিয়াহ'লে নিশ্চয় আজি ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিছে বিশেষকৈ ইউটিউবাৰ সকল যিসকলে স্মাৰ্টফোনৰ জৰিয়তে ৰেকৰ্ডিং কৰি ভিডিঅ' আপলোড কৰিব খোজে ইউটিউবত তেখেতসকলে নিশ্চয় আজি এই ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব পাৰিছে যদি ভিডিঅ'টো চাই আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব লগতে কমেন্ট কৰিব কিবা যদি নতুনকৈ কিবা কথা জানিব বিচাৰে তেতিয়াহ'লে কমেন্ট কৰিব আৰু যিসকলে আমাৰ চেনেল এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই অভিজ্ঞ অসম আশা কৰোঁ সেইসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ